Kedamtang bo signify Cape Arni Dipu Police Station angkang ajojirlo apora hud Hukuri Tissopi aphan apran karmudam bangket homatum karbianglong police arideng kachingnan. Kedamtang bo signify cricket home Arni banghini aphan raikom sai khiatum nep ingnang ponderapi raikom sai khiatum karju pater tok ponsi puthot inut abang phu aphan nep ponthulong lo. Karlitang Hukuri Tissopi aphan apran armudam det penapi Karbianglong Superintendent of Police ahin pen do desang sesi adai ke doa tuma phan ki ritarlip asai deng ponlo. Kedamtang apora hut kine ponlong banghini atumla ke Mukrang Terangsi rangsina rongpi aphan nep det pen karju pater tok ponsi puthot inut probin rongpi aphan nep ingnang ponlong lo. Kinep long tang bangket homatuma phan karju pater tok asai deng ponsi Hukuri Tissopi aphan ki abek a pistol setami long pon lo pusi Karbianglong SP Sanjeev Kumar Saikia pen Terangkia malong ningje pon. Hukuri Tissopi namor egoraki jubotik pray rati 1:07 কোনবা দুৰ্বৃত্তই গুলি কৰি তেখেতক প্ৰাণহানি কৰে আৰু তাৰ পিছে পিছে মই আৰু আমাৰ এডিশনাল স্পীক ক্ৰাইম আৰু আমাৰ গোটেই দিছপুৰ থানাৰ যি টিম আছে ডিফু থানাৰ যি টিম আছে আমি উপস্থিত হওঁ প্ৰায় 8:30 বজাত আৰু তাৰ পিছত আমি তদন্ত আৰম্ভ কৰোঁ আমি আমাৰ টেকনিক্যাল সাপোৰ্ট আৰু আমাৰ তদন্তৰ কালত আমি প্ৰথমতে দুজন যুৱকক আমি কৰায়ত্ব কৰোঁ তেওঁলোক হ'ল মুক্ৰাং তেৰাং আৰু ৰাংচিনাত ৰংপি তেখেত দুজনক আমি প্ৰথমতে কৰায়ত্ব কৰাৰ পিছত তেওঁলোকক আমি ফুটপুছ কৰাৰ পিছত আৰু এজন ব্যক্তিক আমি যোৱা নিশা আমি কৰায়ত্ব কৰোঁ তেখেত নাম প্ৰবীণ ৰংপি আৰু তিনিজনকে আমি কৰায়ত্ব কৰাৰ পিছত আমি যোৱাকালি ফুটপুছ কৰাৰ পিছত বিতং তথ্যটো আমি গম পাওঁ মুক্ৰাম নামৰ ব্যক্তিজনে যিটো পিস্তলেৰে গুলি মাৰিছিল সেই পিস্তলটো দি পেলাই এখন বাৰীত লুকুৱাই থৈছিলে যোৱাকালি এই পিস্তলটো উদ্ধাৰ কৰা হ'ল আৰু গোটেই যি তাতে জড়িত হৈ আছে গোটেই ঘটনাটোৰ লগত এই সকলোকে আমি ইতিমধ্যে আইডেন্টিফাই কৰিছোঁ আৰু আমি এই তিনিজন যুৱকক ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ আমি আৰু পৰৱৰ্তী পৰ্যায়ত এই ইয়াৰ যিটো কাৰণ কি কাৰণে হত্যা কৰিলে সেয়াও আমি কিছু প্ৰাৰম্ভিক আমাৰ তদন্তত আমি গম পাইছোঁ Kene ponlong bangket homatuma phan penang ankar ju pater toga sai deng ponlo la solong kacherabdun puthot bang photum amen klang ponthulo bonta adai ke doatum ana phan abangki kene ponji dolanga potsi pangdak pon etlo seta jasemet bang so sai ke klemalong ke patir pi pon bek abangki Mukrang Terang abang lo pusi SP pening je pon de উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কেইবাজন মানুহৰ নামো পাইছোঁ এই গোটেই কনস্পিৰেচিটোত আমি সকলো তথ্য এতিয়া জনাব বিচৰা নাই কাৰণ কিছু লোক ধৰিবলৈ বাকি আছে আৰু হয়তো নতুন কিবা এংগলো আহিব পাৰে গতিকে আমি 5-6জন মানুহক ইতিমধ্যে আইডেন্টিফাই কৰিছোঁ আৰু বাকি তদন্তৰ কালত কিবা নতুন থাকে Karlitang Hukuri Tissopi aphan ke pathia pistol ke Dimapur pensi ke nam lapen kevan lapen ke nam ia tangka setami Mukrang Terangsi ki thik lasila bangke thoma phan nona mat karju pater tok bomlang lasia ki mialam the klang thulote puthot nangli tuma phan pachini ponthu poputa SP pening je ponthu মুক্ৰাং জড়িত আছে মুক্ৰাঙে ফাইনেন্স কৰিছে বুলি আমি গম পাইছোঁ মুক্ৰাঙে পিস্তলটো কিনিবৰ কাৰণে পইচাৰ যোগানো মুক্ৰাঙে ধৰিছে বুলি আমি জানো সুপাৰি কিলাৰ বুলি একজেক্টলি ক'ব নোৱাৰি তেওঁলোকে একেলগে গোট খাই পেলাই গোটেই এটা কনস্পিৰেচি কৰি পেলাই কৰিছে এইটো তদন্তৰ পিছত পৰৱৰ্তী পৰ্যায়ত ওলাব আমি এতিয়ালৈকে জানিব পাৰিছোঁ তো সকলোবিলাক মুক্ৰাঙে কৰিছে বুলি আমি আমাৰ তদন্তত আমি পাইছোঁ এইটো তদন্তৰ ক্ষেত্ৰত এতিয়া আমি এই কথাটো ব্যক্ত কৰিবলৈ অলপ অসুবিধা হ'ব ফাৰ্ডাৰ ডিটেইলছ আমি ইনভেষ্টিগেশ্যনটো কৰাৰ পিছতহে আমি গম পাম বৰ্তমান 3জন আটক কৰিছোঁ আৰু যিজন মুক্ৰাঙৰ পিতৃক আমি তেখেতক ফুটপুছ কৰি আছোঁ বৰ্তমান পৰা প্ৰাথমিক তথ্য মতে তেওঁ কেপিএলটি কোনোবা এটা গ্ৰুপত তেওঁ সদস্য আছিল বুলি প্ৰাথমিক সদস্য আছিল বুলি গম পাইছোঁ এইটো ভেৰিফিকেশ্যন আমি কৰি আছোঁ News Report KTV News